হাই গাইজ, আজি আমি নগৰী মন্দিৰ আহিছোঁ আৰু ইয়াতে আহি বহি আছোঁ। এতিয়া শৰাই দিব, তাৰপিছত আমি বহি আছোঁ আৰু শৰাই চৰাই দি সেৱা চেৱা কৰি ল'ম। আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। মামী বহুত কষ্ট কৰে, ইয়াতে বহি আছোঁ আমি। মামী মোৰ ভণ্টি এজনী কৃষ্টি আৰু সেইজনী দৃষ্টি আৰু আমাৰ মোৰ মামা হয়, কিন্তু বয়সত মোতকৈ সৰু, সেইকাৰণে মই নামকাৰীয়ে মাতি অনা নাম হয় সুদৰ্শন। আৰু ইয়াতে মনৈ মন্দিৰ হয়, আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে। বহুত ভাল লাগে মন্দিৰটো আহি, আৰু শান্তি পৰিৱেশ। আৰু ইয়াতে বহি আছোঁ এতিয়া, আমাক শৰাই দি আছে আইতাহঁতে। কৰি আছে আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।